কানাইলৈ এয়া আহি আছোঁ আমি বিয়া ঘৰলৈ ছোৱালী ঘৰলৈ আজি ঘৰৰ ওচৰৰে বিয়া এখন আছে আৰু তালৈ যাবলৈ ওলাই আছোঁ কাপোৰযোৰ কেনেকুৱা লাগিছে বাৰু নিজে চিলাই লৈছোঁ পতি লগাই ল'লোঁ এয়া দহি বটি ল'লোঁ ৰঙা ভাল লাগিছেনে বাৰু আৰু কাপোৰযোৰ পিন্ধোতে ভাল লাগিছেনে মুখত মেকআপ চেকআপ একো কৰা নাই দেই এই লিপষ্টিক লগাইছোঁ আৰু পাউডাৰ অলপ সানিছোঁ ক্ৰীম সানিছোঁ বাছ ইমানেই এনেকৈ বান্ধি গৈছোঁ আৰু এয়া বিয়া ঘৰ পাই গ'লোহি আৰু এয়া নীতি নিয়মবিলাক কৰি আছে আৰু এয়া আইসকলো আহি পাইছেহি আজি মই মোৰ ভ্লগটোত নীতি নিয়মবিলাক কেনেকৈ কৰে আমাৰ ইয়াত তুলনি বিয়াৰ তাকে দেখুৱাবলৈ ওলাইছোঁ এয়া পানী তুলিবলৈ আহিছোঁ সকলোৱে আইসকলে মিলি এইটো আমাৰ মন্দিৰ হয় আৰু পানী তুলি আহি গ'লোঁ এয়া আৰু এতিয়া কইনাক নোৱাব বিয়া নামো গাই আছে দেই আইসকলে আমাৰ ইয়াত কেনেদৰে নীতি নিয়মবিলাক কৰা হয় তাৰে অলপ অলপ দেখুৱাবলৈ ওলাইছোঁ সম্পূৰ্ণ দেখুৱাব নোৱাৰোঁ আৰু আপোনালোকৰ ফালে কেনেদৰে কৰে জনাবচোন এয়া এনেদৰে কলপুলি পোতা হৈছে আৰু কইনা লৈ আহিছে গা নোৱাবলৈ আৰু এতিয়া আমি ক'লৈ গৈ আছোঁ জানো কানাইলৈ এয়া আহি আছোঁ আমি আমাৰ এইফালে 4 দিনৰ দিনাখন কানাই ওচৰৰে কোনোবা মানুহে ঘৰত কানাইটো থৈ গৈ আৰু বিয়াৰ দিনাখন কানাইটো লৈ আহে আৰু আনি এনেদৰে এয়া নীতি নিয়ম কৰি লৈ আহে আৰু সোমাওঁতেও এনেদৰে কিবা এয়া এনেদৰে নীতি নিয়ম কৰি লয় আপোনালোকৰ ফালে এনেকুৱা নিয়ম আছেনে বাৰু জনাবচোন আৰু এয়া এইফালে কানাই লৈ এনেদৰে চুমা খাই এনেকুৱা নিয়ম আমাৰ এইফালে কৰে আপোনালোকৰ ফালে কৰেনে বাৰু আৰু চাই থাকিবচোন কি জমনি হয় ইয়াত আৰু এইফালে একে বেলেগ নাচিছে আৰু বেয়া নাচিছে আৰু একে জমনি হৈ থাকে আৰু অলপ আৰু এয়া কইনাক সজালে মৰম লাগিছে বাৰু আৰু এতিয়া আমি বিয়া ঘৰৰ পৰা ঘৰলৈ আহি আছোঁ বাই বাই